আমি এই গোটেই জীৱন ধাৰাটোক আমাৰ জাতীয় জীৱনৰ এই সম্পদসমূহক আমি আগুৱাই লৈ যাব লাগিব। তাৰ এটা গধুৰ দায়িত্ব আমাৰ মদক যুৱ ছাত্ৰ সন্মিলন বা মদক যুৱ সন্মিলনে তেওঁলোকে গধুৰ দায়িত্ব বহন কৰি আহিছে। আৰু প্ৰতি বছৰে এই যিটো উদযাপনৰ মাজেৰে জাতীয় জীৱনক প্ৰতিফলন কৰি আহিছে। আৰু এই কথাবিলাক আমাৰ ব্যক্তি জীৱনৰেই নহয়, সমাজখনৰ কাৰণে, গোটেই অঞ্চলটোৰ কাৰণে এটা উৎসাহৰ কথা, এটা আনন্দৰ কৰা। ইয়াতে আমাৰ প্ৰতিধ্বনি হয় মদক জাতি জনগোষ্ঠীৰ। আপোনালোকৰ ইয়াৰ জীৱনৰ প্ৰতিধ্বনি শুনিছোঁ, আপোনালোকৰ জীৱনৰ চৰ্চা, জীৱন চৰ্চা যিটো তাৰ প্ৰতিধ্বনি শুনিছোঁ। মই বিশেষ নকওঁ, আজিৰ এই পবিত্ৰ অনুষ্ঠান আমাৰ আপোনালোকক আটাইলৈ শুভেচ্ছা জনালোঁ। বিহুৰ শুভেচ্ছা থাকিল আপোনালোক আটাইলৈ। আপোনালোকে কুশলে থাকক। আমি আগবাঢ়ি যোৱাৰ বহুত পথ আমাৰ মৰমৰ লগৰী জানৈ হিয়ে মোৰ আছিলে, জানৈ মৰমৰ লগৰী জানৈ হিও মোক পাহৰি গ'ল। ঈশ্বৰে হৰ